গেলা নাই দেখা যা অলপ ফুৰি আহো গাড়ীখন তলত লাগে সেইকাৰণে ঘূৰি ল'লো হেল্ল' এভৰিৱান মই আজি নতুন এটা ব্লগলৈ ওলাই আহিছোঁ মই মানে মোৰ লগত কংকন দুয়ো যাম এঠাইলৈ আগত আৰু একজন আছে আমাৰ নৰেন শৰ্মা দা তেখেতেও যাব আমাৰ লগত এনেকৈ কিবা দেখাম আৰু চাই থাকিব সেইখনলৈকে ড্ৰাইভাৰজনৰ ঘৰত চাউল তাউল নাছিল দি থৈ আহিলে সেইজন আমি ফাইনেলি নৰেন্দ্ৰহঁতৰ ঘৰ আহি পালোঁ এয়া নৰেন্দ্ৰ ওলাইছে নৰেন্দ্ৰহে জানে আৰু ক'ক লৈ যায় আমাক ক'ত গ'ল নৰেন্দ্ৰ এইটো নৰেন্দ্ৰ ক'ক লৈ যাবা আজি আমাক মাস্কটো লৈ মাস্কটোৱে মেইন মই আনিছোঁ হ'ব যদি এখন কিনিম নৰেন্দ্ৰ আমি ক'ত যাই আছোঁ এতিয়া বৰ্তমান দক্ষিণ শিঙিৰা আমি দক্ষিণ শিঙিৰালৈ যাই আছোঁ তাৰপৰা আমি এখন কলৰ বাগানলৈ যাম তাত আমি কিবা কিবি দেখাম আৰু আমাৰ ইয়াৰে ওচৰৰে দাদাকেইজন মানে কলৰ বাগান খুলিছে মানে সুন্দৰ কাম কৰিছে আৰু আমি তাতে গৈ আছোঁ আমি অলপ খোজকাঢ়িব লাগিব আগলৈকে ৰাস্তাটো অলপমান সৰু তাৰমানে সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ মানে গাড়ীখন নোসোমাই ইয়াতে অলপ চাই থাকোঁ আমি পৰিৱেশটো দেখি আছোঁ ইয়াৰে বলক ফাইনেলি আহি পালোঁ আমি কলৰ বাগান বলক দেখাওঁ অলপ কলৰ বাগানখন আমাৰ এই ওচৰৰে দাদাকেইজন মানে কৰিছিল দেখাওঁ পৰিৱেশটো দেখাওঁ আমি বাগানখনৰ
এইফালে চাই দিয়া কংকন কি কি হয় নেকি কংকনে বোলে গা ধুবলৈ যাব পানী দেখি এয়া বৰলীয়া নৈ এয়া আমাৰ অভিমান মোৰ অভিমান নহয় স্বাভিমান এয়া বৰলীয়া নৈ পাৰত এইখন বাগান নামটো কি আছিল উৎপল ডেকা উৎপল ডেকা মানে কিমান দিন ধৰি কৰি আছে ইয়াতে বাগান 3 বছৰ হ'ল 3 বছৰ হ'ল ন কিমান বিঘা আছে মাটি ইয়াতে মাটিটো 20 বিঘা আছে 20 বিঘা আছে এইটো কি হাজো পৰে নে আপোনাৰ কি এইটো মানে মাটিটো হাজো পৰে ন ঠিক আছে দাদাৰ এই পৰিকল্পনাটো কেনেকৈ আহিলে ইয়াত যে মানে কল হ'ব বা ৰুব লাগে ইয়াতে বৰ্তমান চাকৰিৰ পিছতে দৌৰি আছে মানুহে মই একবাৰ তামোলপুৰ যাওঁতে দেখিলোঁ বহুত মাটি তাৰমানে কল খেতি দেখিলোঁ তাতে হয় নেকি সেইকেইটা মনত ভয় পাইল যে আমাৰ মাটিবিলাক কাৰণে চনে আছে হা তাতে আমি পুলি নি ৰুব ভাল হ'ব আৰু গোটেই নিজা মাটি ন এইখিনি নিজা মাটি, নিজা মাটি ন এই নদীটো মানে কাষেৰে বৈ গৈছে ন এইটো কি নদী বৰলীয়া এইটো বৰলীয়া জান ন ঠিক আছে গোলাপৰ ভাগৰ লাগিছে এইটো গুটি নহ'ব বুলি কৈছে খুৱাই খায়ো অহা নাই আকৌ 20 বিঘা মাটি খোজকাঢ়ি কাঢ়ি আহিছোঁ ধেমালি নহয় ন ধেমালি নহয় আৰু কেনে পালে দাদাৰ কামটো দাদা যিটো কাম কৰিছে সেইটো সকলোৱে আচলতে আদৰ্শ হিচাপে ল'ব লাগে কাৰণ আজিৰ সমাজত সকলোৱে চাকৰি বিচাৰি থাকে তাৰ মাজতে দাদাই কলৰ বাগান খুলি নিজকে প্ৰতিষ্ঠা কৰিছে চেলুট দাদা চেলুট মানে নদীত নামিছে কিবাৰ সন্ধানত কি আছে বৰাহ না কি এইটো বৰা ন পাৰাটো আৰু লাগছি কি নামি নাচবা ঠাণ্ডা দাঙি দা ঠাণ্ডা আছে